সো নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলো ভালে চাগে। আজি এটা ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ভাল খবৰটো আপোনালোকে নিশ্চয় টাইটেল আৰু থাম্বনেইল লিখি গম পালে হয় বন্ধুসকল। আপোনালোকৰ মাজলৈ এটা নতুন সং আহি আছে। সং বুলি ক'লে নহ'ব, ভিডিঅ' সং আহি আছে আপোনালোকৰ মাজলৈ। সংটিৰ নাম হৈছে মোৰ চেং মোৰ বাখলৈ। তো বন্ধুসকল, এই সংটি কেতিয়াকৈ ৰিলিজ হ'ব সকলো কথা জনাম। তাৰ আগতে কৈ যাওঁ, অসমীয়া ফিল্মি গীতসমূহ আপডেট পাই থাকিবলৈ কৃষ্ণনাথৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপিব নাপাহৰিব। তো বন্ধুসকল, আজি আমাৰ হাতত এই গীতটি অলপ টিজাৰ আছে, টিজাৰটো চাই লওঁ, তাৰপিছত কথা পাতি আছোঁ আহক। ইয়াত কোনে কোনে এক্টিং কৰিছে, লগতে গীতটি কোনে গাইছে আৰু ভিডিঅ' ডাইৰেক্ট কোনে কৰিছে। তো বন্ধুসকল, দেৰি নকৰি আমি ভিডিঅ'টো টিজাৰটো চাই লওঁ, তাৰপিছত কথা পাতি আছোঁ আহক। কলিজাখন তই চুৰ কৰিল, মৰম দিছেনে দি মোক তোৰ কৰিল। তো বন্ধুসকল, আপোনালোকে টিজাৰটো চালে কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। বন্ধুসকল, গীতটি গাইছে ঋষিকেশ এণ্ড প্ৰেৰণা শৰ্মাই হয় বন্ধুসকল। ভিডিঅ' ডাইৰেকশ্যন কৰিছে আমাৰ সকলো মৰমৰ অসীম গগৈ হয় বন্ধুসকল। অসীম গগৈ পৰিচালনালৈ মোৰ চেং মোৰ বাখৰলৈ এটা ভিডিঅ' চং আপোনালোকৰ মাজলৈ আহি আছে। তো বন্ধুসকল, ৰিলিজৰ কথাটো কওঁ, তাৰ আগতে কৈ যাওঁ আপোনালোকক ইয়াত কোনে কোনে এক্টিং কৰিছে। অন্যান্য কাশ্যপ, লগতে আমাৰ সকলো মৰমৰ উৎপল দাসো ইয়াত এক্টিং কৰিছে। ৰিলিজৰ কথাটো কওঁ বন্ধুসকল, ৰিলিজ কেতিয়াকৈ হ'ব আপোনালোকক জনাই দিওঁ। আপোনালোকে ভাবি আছে ই লেকচাৰ মাৰি আছে, কিন্তু ৰিলিজটো আপোনালোকক কোৱা নাই। এতিয়া কৈ লৈছোঁ, আপোনালোকে শুনি লওক হয় বন্ধুসকল। 20 নৱেম্বৰ তাৰিখে ইয়ানি আজি আপোনালোকৰ মাজলৈ আহি আছে মোৰ চেং মোৰ বাখলৈ এই ভিডিঅ' চংটি। তো বন্ধুসকল, আজি আপোনালোকে 2টা বজাত আপোনালোকে চাবলৈ পাব এই মোৰ চেং মোৰ বাখলৈ ভিডিঅ' চংটি। তো বন্ধুসকল, আজি এটা সৰু আপডেট লৈ আহিলোঁ। এনেকুৱা সৰু সুৰা আপডেট পাই থাকিবলৈ কৃষ্ণনাথৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপিব নাপাহৰিব। তো বন্ধুসকল, আজিলৈ আহোঁ আৰু নেক্সট ভিডিঅ' লগ পাই আছোঁ। বাই বাই, টাটা, জয় হিন্দ এণ্ড জয় আই অসম।